নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাই পুনৰবাৰ মই আন এটা ভিডিঅ' লৈ আহিছোঁ মোৰ চেনেলত। আজি আপোনালোকক বিহুৰ আগতে কিছুমান কালেকশ্যন দেখুৱাম। বিহুৰ আগতীয়াকৈ মই কিছুমান কালেকশ্যন দেখুৱাওঁ আপোনালোকক। আগতে আপোনালোকে লৈ পেলাই যাতে ৰেডি কৰি পিন্ধিব পাৰে, সেইকাৰণে আগতীয়াকৈ কিছুমান কালেকশ্যন লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আৰু এতিয়া যিহেতু গৰমৰ দিন পৰিছে, বিহুত বহাগ বিহুৰ সময়ত সামান্য গৰম এটা থাকে, সেইকাৰণে মই গোটেইখিনি হাতে বোৱা কাপোৰে লৈ আহিছোঁ, কটনৰ কাপোৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আজি। পচন্দৰ যোৰাৰ ভিতৰত যদি পৰে আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ পেলাই স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছআপ কৰিলে হৈ যাব। এই এটা খুব ধুনীয়া যোৰা, AC কটনৰ হয়। এইটো হোৱাইটৰ ভিতৰত হ'ব। এখন চাদৰখন এখন AC কটনৰ হয় এইবোৰ। এখন চাদৰখন মাল্টি কালাৰৰ বুটাৰ এনেকৈ কাম কৰা থাকিব। আঁচলটো চাওকচোন, এইটো হয় আঁচলটো। এয়া চাওক, ওচৰৰ পৰা মই দেখুৱাই আছোঁ। আঁচলটো এনেকুৱা হ'ব, ব্লু কালাৰৰ এনেকুৱা বুটা থাকিব আৰু গোটেই এনেকৈ বডিতে মাল্টি কালাৰৰ এনেকৈ বুটা থাকিব। খুব ধুনীয়া যোৰাটো। এইটো এটা AC কটনৰ আপোনালোকক আগতে মই কৈছোঁ, AC কটনৰ পৰিধান কৰিবলৈ গৰম ঠাণ্ডা সকলো সময়তে খুবেই সুবিধাজনক হয়। আৰু যিসকল মহিলাই কৰ্মসূত্ৰে বাহিৰলৈ যাবলগীয়া হয় তেওঁলোকৰ কাৰণেতো খুবেই। আৰু ইয়াৰ লগৰ মেখেলাখন এখন তলত এনেকৈ থাকিব, এনেকৈ ব্লু কালাৰ আৰু গল্ডেন মিনা কৰা এনেকুৱা থাকিব তলত, আৰু ওপৰত মাল্টি কালাৰৰ বুটা থাকিব, এনেকুৱা বুটা থাকিব। আৰু ইয়াৰ লগৰ ব্লাউজ পিচটো আপোনালোকে হেভি পাব, খুব ধুনীয়া। চাওক ব্লাউজ পিচটো চাওক, এইটো। আৰু ইয়াৰ লগৰ এইকেইটা 6টা ছাইড পাৰি থাকিব এখন মেখেলাখন। আৰু এই যোৰাটো যদি আপোনালোকৰ ভাল লগাৰ যোৰাৰ ভিতৰত, পচন্দৰ যোৰাৰ ভিতৰত পৰিছে, তেন্তে আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ পেলাই হোৱাটছআপ কৰিব। আৰু ইয়াৰ প্ৰাইচটো হৈছে 1600, অনলি 1600তে আপোনালোকে ল'ব পাৰিব। ইয়াৰ পিছত আন এটা যোৰা দেখুৱাই আছোঁ। এইটো AC কটনৰে হ'ব। এখন চাদৰখন হয়, এইটো গ্ৰে কালাৰৰ ভিতৰত থাকিব চাদৰখন। এখন চাদৰখনৰ আঁচলটো এইটো চাওক, এইটো আঁচলটোৰ এনেকুৱা ৰেড কালাৰ বুটা এনেকৈ কাম কৰা থাকিব। আৰু গোটেই গাতে এনেকৈ ৰেড সূতাৰ এনেকৈ বুটা থাকিব। গোটেই গাতে এনেকৈ বুটা পাব আপোনালোকে। আঁচলটো এনেকুৱা। এই যোৰাটো চাওক, গ্ৰে কালাৰত ৰেড এনেকুৱা বুটা এখন চাদৰখন এখন। আৰু ইয়াৰ লগৰ মেখেলাখনো ছেম হ'ব, ছেম বুটাৰ। এইখন তল পৰ্চনটো এনেকুৱা হ'ব। এইটো মেখেলাখন আহল বহল দীঘল ধুনীয়া, পৰিধান কৰিবলৈ একো অসুবিধা নহয়। আৰু ইয়াৰ লগৰ 6টা ছাইড পাৰি থাকিব। এই 6টা ছাইড পাৰি এইকেইটা। আৰু এটা ব্লাউজ পিচ থাকিব, চিম্পুল এটা পটি থাকিব। গ্ৰে কালাৰৰ ভিতৰত পৰিছে এইটো, ৰেড সূতাৰ এনেকৈ বুটা বচা থাকিব এইটো। আৰু এই যোৰাটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1600 টকাতে আপোনালোকে ল'ব পাৰিব। যদি পচন্দৰ যোৰাৰ ভিতৰত পৰিছে তেন্তে ল'ব পাৰে। ইয়াৰ পিছত আন এটা যোৰা দেখুৱাই আছোঁ। ষ্টেপল কটন হয়, ব্লু কালাৰৰ ভিতৰত হ'ব। এইটো ব্লু কালাৰত হয়। আৰু এৰী সূতাৰ এনেকৈ বুটা বচা থাকিব। এৰী সূতাৰ এনেকুৱা বুটা বচা থাকিব। চাদৰৰ আঁচল পৰ্চনটো এইটো চাওক, চাদৰৰ আঁচল পৰ্চনটো এৰী সূতাৰ এনেকৈ বুটা বচা থাকিব আঁচলটোত। আৰু ওপৰত এনেকৈ ঘন ঘনকৈ সৰু সৰু বুটাৰ এনেকৈ গোটেই গাতে এনেকৈ সৰু সৰু বুটাৰ কাম কৰা থাকিব এখন চাদৰখন। এয়া চাদৰখন এখন। আৰু ইয়াৰ 6টা ছাইড পাৰি এইকেইটা 6টা ছাইড পাৰি থাকিব। এখন চাদৰখন হয়। আৰু ইয়াৰ লগৰ মেখেলাখন এইখন।
ইয়াৰ এই কাপোৰযোৰৰ কালাৰটো খুব ধুনীয়া কালাৰ। এইটো এৰী সূতাৰ এনেকৈ কাম কৰা সূতাৰ বুটা বচা থাকিব ফুলখিনি। আৰু ইয়াৰ লগৰ মেখেলাখন এইখন মেখেলাখন আৰু ব্লাউজ পিচটো চিম্পুল থাকিব। এটা সাইড পাৰি হাতত লগাব পৰাকৈ থাকিব। এইটো ষ্টেপল কটনৰ হয়। এইটো ভাল লগা যোৰাৰ ভিতৰত যদি পৰে তেন্তে স্ক্ৰীনশ্বট এটা লৈ পেলাই স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব। আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1800 টকাতে ল'ব পাৰিব। ধুনীয়া, খুব ধুনীয়া, গৰমত পিন্ধিবলৈ খুবেই ধুনীয়া। এইবোৰ এচি কটনৰ যোৰাই হয় এইবিলাক। এইখন চাদৰখন হয়। এইখন চাদৰখন চাওক, চাদৰখন এইখন আচল পৰ্চনটো এনেকুৱা হ'ব। আৰু ওপৰত এনেকুৱা গছ বুটাৰ এনেকৈ কাম থাকিব। এইটো চাওক কিমান এটা ধুনীয়া যোৰাটো ৰেডি কৰিলে আৰু ধুনীয়া দেখাব। এয়া গোটেই গাতে এনেকৈ মাল্টি কালাৰৰ এনেকৈ গছ বুটাৰ এনেকৈ থাকিব। আচল পৰ্চনটো এনেকুৱা। আৰু মেখেলাখন এইখন মেখেলাখন চাওক, মেখেলাখন এইখন। আৰু ইয়াৰ 6টা সাইড পাৰি থাকিব। আৰু এটা ব্লাউজ পিচ লগতে এটা পট্টি থাকিব। মই আগতে কৈছোঁ, কৰ্মসূত্ৰে যিসকল মহিলাই ৰেগুলাৰ বাহিৰলৈ ওলাই যাব লাগে, এযোৰ চাদৰ মেখেলা পৰিধান কৰি তেওঁলোকে যাবলগীয়া হয়, তেওঁলোকৰ কাৰণে খুবেই সুবিধাজনক। এইবোৰ কমফৰ্টেবল হয়, পিন্ধি আৰামদায়ক। গতিকে এইবোৰ কাপোৰ পিন্ধি চাব পাৰে। এচি কটনৰ হয়, গৰমৰ দিনৰ কাৰণে খুব কমফৰ্টেবল হয় এইবোৰ। আৰু এই কাপোৰযোৰ আপোনালোকৰ ল'ব পাৰিব মাত্ৰ 1600 টকাতে ল'ব পাৰিব। পিছত আৰু এটা যোৰা দেখুৱাই আছোঁ। এইটো মই আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁৱেই, আকৌ আনিছোঁ। এইটো চাওক, এইটো পাৰ্পল কালাৰৰ হয়। এইটো ষ্টেপল কটনৰ। আচল পৰ্চনটো এনেকুৱা থাকিব। এয়া আচলটো এনেকুৱা থাকিব। আৰু ইয়াত এইটো গোটেই বডিতে য়েল্লো এনেকৈ সূতাৰ বুটা বচা থাকিব। আৰু ওপৰতো এনেকৈ সৰু সৰু ঘন ঘনকৈ য়েল্লো কালাৰ সূতাৰ বুটা বচা থাকিব। আচল পৰ্চনটো এইটো চাওক, এইটো পাৰ্পল কালাৰৰ ভিতৰত হয়। এইখন চাদৰখন খুব ধুনীয়া যোৰাটো এইটো। আৰু ইয়াৰ 6টা সাইড পাৰি এইকেইটা পাৰিকেইটা লগাৰ পিছত আৰু ধুনীয়া দেখিবলৈ ধুনীয়া হয় কাপোৰযোৰ। এইখন চাদৰখন হয়। আৰু ইয়াৰ লগৰ মেখেলাখন মেখেলাখনত ছেম হ'ব। এনেকুৱা য়েল্লো কালাৰ সূতাৰ এনেকৈ বুটা বচা থাকিব। আঁঠুৰ তললৈকে থাকিব। মেখেলাবিলাকৰ এইটো 40 পাৰ্নাৰ হ'ব। এইটো এনেকুৱা হ'ব। আৰু ব্লাউজ পিচটো চিম্পুল থাকিব। আৰু হাতত এটা পটি লগাব পৰাকৈ এটা পটি থাকিব। এই কাপোৰযোৰ এইযোৰ চাওক, এখন মেখেলাখন আৰু এখন চাদৰখন আৰু এটা ব্লাউজ পিচ থাকিব চিম্পুল। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 1800 টকাত। 1800 টকাতে আপোনালোকে এই কাপোৰযোৰ আমাৰ পৰা ল'ব। এইটো ষ্টেপল কটনৰে হয়। এইটো চাওক, আচলটো চাওক। এইটো আচল পৰ্চনটো এনেকুৱা হ'ব। আৰু গোটেই বডিতে এনেকৈ সৰু সৰু ৰেড কালাৰ সূতাৰ ঘন ঘন বুটা থাকিব। চাওক, আচলটো এইটো দেখুৱাই দি আছোঁ। এইটো ৰেড সূতাৰ এনেকৈ থাকিব। এনেকুৱা আচলটো। আৰু এখন চাদৰখন হয়। আৰু ইয়াৰ লগৰ মেখেলাখন মেখেলাখন ৰেড কালাৰ হ'ব। এই বুটাখিনি ব্লু কালাৰ সূতাৰ থাকিব। এইখন মেখেলাখন। আৰু ইয়াৰ এটা চিম্পুল ব্লাউজ পিচ থাকিব আৰু এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে আমাৰ পৰা মাত্ৰ 1500 টকাতে ল'ব পাৰিব। আগতে দেখুৱাযোৰৰ নিচিনাই ছেম হ'ব, কিন্তু বুটাখিনি কালাৰটো, সূতাৰ কালাৰটো অকণ, ডিজাইনটো ছেম কিন্তু কালাৰটো অকণ বেলেগ। এইটো চাওক, আচলটো এনেকুৱা হ'ব। আৰু গোটেই গাতে এনেকৈ মাল্টি কালাৰ সূতাৰ গছ দুটা এনেকুৱা থাকিব। এইখন চাদৰখন। এইযোৰ এচি কটনৰহে হয়।
আৰু ইয়াৰ লগৰ মেখেলাখন এইখন, মেখেলাখন এইখন, এইখন মেখেলাখন, এইখন চাওক মেখেলাখন এইখিনিলৈকে দুটা এনেকৈ তলত থাকিব আৰু দুটা গছ বুটা এনেকৈ এই দুটা লাইন থাকিব মেখেলাখনত, একেবাৰে ওপৰলৈকে নাই। আৰু ইয়াৰ এয়া 6টা ছাইড পাৰি থাকিব, ছাইড পাৰিকেইটা এইকেইটা, এইকেইটা এখন মেখেলাখন। আৰু ইয়াৰ প্ৰাইচো হৈছে 1600 টকা। 1600 টকাতে এযোৰাও আপোনালোকে। শেষত মই আৰু এটা যোৰা দেখুৱাই আছোঁ। এইটো হৈছে কফি কালাৰৰ ভিতৰত হ'ব। এইটো কফি কালাৰৰ ভিতৰত এনেকুৱা, এইটো চাওক এইটো তলটো এনেকুৱা, আঁচলটো এনেকুৱা হ'ব। আৰু ওপৰত ৰাণী পিংক কালাৰ আৰু গ্ৰীণ কালাৰ সূতাৰ এনেকৈ কাম কৰা থাকিব। এইখন চাদৰখন। আৰু ইয়াৰ লগৰ মেখেলাখন এইখন, মেখেলাখনৰ তলৰ পৰ্চনটো এনেকুৱা আৰু ওপৰত এনেকৈ দুটা লাইন সৰু সৰু বুটা থাকিব। ব্লাউজ পিচটো চিম্পুল হ'ব, এটা পটি থাকিব আৰু চাদৰৰ 6টা ছাইড পটি থাকিব। আৰু এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 1600 টকাতে আপোনালোকে ল'ব পাৰিব। বিহুৰ আগতীয়াকৈ মই এইখিনি আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ আজি। খুব কম কালেকশ্যন দেখুৱালোঁ। তাৰ ভিতৰত যদি পচন্দৰ যোৰাৰ ভিতৰত যদি পৰে আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰ স্ক্ৰীনশ্বট লৈ পেলাই হোৱাটছআপ কৰিব।